বন্ধুসকল অসমৰ জনপ্ৰিয় ইউটিউবাৰ দুলৰাজ অসমৰ ভিডিঅ' চাই কেনেকুৱা পায় তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। বন্ধুসকল অসমৰ জনপ্ৰিয় ইউটিউবাৰ দুলৰাজ অসমৰ ফালৰ পৰা সমগ্ৰ অসমবাসীলৈ আছে এটা খুব বেছি ভাল খবৰ। থাম্বনেইলখন দেখি হয়তো ধৰিব পাৰিছেই সেই খবৰটো কি। অবিশেষ এই সকলোখিনি কথা মই এই ভিডিঅ'টোত অৱগত কৰিম, গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধুসকল, আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল বহুদিন ধৰি আমাৰ চেনেলত কিছুমান অসুবিধাৰ বাবে কোনো ভিডিঅ' আপলোড দিব পৰা নাই, তাৰ বাবে ক্ষমা কৰিব। বন্ধুসকল অসমৰ সন্তান দুলৰাজ অসমৰ তেওঁৰ যিটো দ্য AS22 ব্লগ ইউটিউব চেনেল আছিল, সেই ইউটিউব চেনেলটোত বৰ্তমান 100K অৰ্থাৎ 1 লাখ ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিছে। বন্ধুসকল দুলৰাজ অসমৰ ভাল খবৰটোৰ বাবে আমাৰ চেনেলৰ পৰা শুভেচ্ছা জনালোঁ। বন্ধুসকল আজিলৈ এইটো ইনফৰমেশ্যন আছিল। যদি আপোনালোকে দুলৰাজ অসমৰ ভিডিঅ' চাই ভাল পায় তেন্তে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটোকো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো অল প্ৰেছ কৰি লওক, তেতিয়া আগন্তুক ভিডিঅ'বোৰ আপোনালোকে সকলোতকৈ আগতীয়াকৈ চাব পাৰিব। গতিকে আজিলৈ ইমানেই, লগ পাম অন্য এটা ভিডিঅ'ত। জয় আই অসম।